रायजो राजाफोरनि हान्थामेला खाबुनि थाखाय लामा फाहामनानै होदों ईशा नार्जारिया। गहपुर हालामनि सनापुर गामि पन्चायतनि सिङाव थानाय राजगड़ लखीपुरनिफ्राय मरिकाटुसिम थांग्रा गाज्रि लामाखौ बाला अन्थाइ खोनानै फाहामनानै होदों ईशा नार्जारिया। बर'नि मुंदांखा फावखुंगुर एबा समाज सिबियारि रुबि नार्जारिनि बिसि एबा सनापुर गामि पन्चायतनि आफादगिरि ईशा नार्जारिया सरकारनिफ्राय जेबो मदद गैयाबालानो गावनि रां बाहायनानै जेसिबि लानानै गाज्रि जानानै थानाय लामायाव बाला अन्थाइ खोनानै लामाखौ फाहामनानै होयो। गोबाव समनिफ्रायनो बे ओनसोलनि रायजो राजाफ्रा लामा गाज्रिनि थाखाय हान्थामेला थांलाय फैलाय आरो बेफार फालांगि खालामनायाव गोबां जेंनाजों मोगा-मोगि जानांदोंमोन। रायजो राजाफोरनि बे जेंनाखौ नुनानै ईशा नार्जारिया लामा फाहामनानै होनायाव ओनसोलनि रायजो राजाफ्रा हान्थामेला खालामनायाव एसेब्लाबो मोजां जासिगोन। এই ৰাস্তাটোৰ কাৰণে আমি মানে বহুত বছৰ আগৰ পৰাই ৰাস্তাটো বহুত প্ৰব্লেম হৈ আছিল। তাৰমানে ৰাস্তাটো অহা যোৱা কৰিবলৈ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আৰু সেই ৰাস্তাটো বনাই দিবৰ কাৰণে আমি প্ৰেচিডেণ্ট ডাঙৰীয়াক মানে অনুৰোধ কৰিছিলোঁ। তেওঁ মানে ৰাস্তাটো অলৰেডি আমি এপ্লিকেশ্যন দি থোৱা আছে ছাৰক, কিন্তু ছাৰে সময় লাগিব কোৱাৰ কাৰণে আমি প্ৰেচিডেণ্ট ছাৰক অলপ ৰিকুৱেষ্ট কৰাৰ কাৰণে তেওঁ আমাক আজি সহায় কৰিছে। সেইকাৰণে প্ৰেচিডেণ্ট ডাঙৰীয়াক মোৰ ফালৰ পৰা ধন্যবাদ যাচিছোঁ। আৰু সেই এনেকৈ আৰু সমস্যাখিনি আমাৰ ৱাৰ্ডৰ যিমান সমস্যাখিনি আছে সব সমস্যাখিনি ভাল কৰি দিব বুলি মই আশা কৰিছোঁ। ৰাস্তাটো বনাৰ কাৰণে বহুত ধন্যবাদ দিছোঁ। আজি ইমান বছৰ হৈ গ'ল, কিন্তু আমি ৰাস্তাতে উপভোগ কৰি আছিলোঁ। যিখিনি ৰাস্তাৰ অৱস্থা আছিলে একদম একেবাৰে কাইল, তাতে আমাৰ প্ৰেচিডেণ্ট ডাঙৰীয়াক মাতি আনি দেখুৱাই মেলি প্ৰেচিডেণ্ট ডাঙৰীয়াই বহুতো সহায় সহযোগ কৰিছোঁ বুলি কোৱাৰ কাৰণে আমি ডাইৰেক্ট প্ৰেচিডেণ্ট ডাঙৰীয়াকে মাতি আনি দেখুৱাই তেখেতে আশ্বাস দিছিলে যে মই যে হওক মানুহ যেনে তেনে যাব পৰা বনাই দিম বুলি কোৱাৰ কাৰণে আমি আশা এটা কৰিছিলোঁ। কিন্তু সেই আশাটো পূৰ্ণ কৰাৰ কাৰণে আমি প্ৰেচিডেণ্ট ডাঙৰীয়াক এইখিনিতেই ধন্যবাদ জনালোঁ। এই ৰাস্তাটো হ'ল আপোনাৰ ৰাজগড় বৰ্ডাৰৰ পৰা আপোনাৰ ৰাজগড় লক্ষীপুৰ আৰু টু মৰিকাটনি দেওনাবাৰী এনেকৈ চিধা হৈ বহুত দূৰলৈকে যায় ৰাস্তাটো। ডাইৰেক্ট বৰপুখুৰী ওলাই যায় আৰু সিফালে গ'লে আপোনাৰ বিষ্ণুপুৰ, নাটগাঁও, চত্ৰং এনেকৈও যায়। কিমান শিক্ষাৰ্থী এইটো ৰাস্তা দি অহা যোৱা কৰে? ইয়াত শিক্ষাৰ্থী নাই কম বুলি ক'লে আপোনাৰ 2খন গাঁৱৰ শিক্ষাৰ্থী এই ৰাস্তা দি অহা যোৱা কৰে। আৰু গাড়ী অহা যোৱা গাড়ীৰো বহুত হয় ইয়াত এইখিনি অহা যোৱা স্কুলৰ কাৰণে। আৰু সৰু সৰু পোৱালীবিলাকৰ কাৰণে বহুত কষ্ট হৈ আছিলে আজি 2 বছৰৰ আগৰ পৰাই, কিন্তু যেনে তেনে চলি আছিলোঁ। হ'লেও এই বছৰটো আৰু বেছি হোৱাৰ কাৰণে আমি একদম নিৰুপায়ত ভুগি আছিলোঁ। কিন্তু এতিয়া নতুন প্ৰেচিডেণ্ট হোৱাৰ কাৰণে আমি আনি দেখুৱাইছোঁ। তেখেতে সহায় সহযোগ দিয়াৰ কাৰণে আমি তাকে ধন্যবাদ জনালোঁ।